নিজৰ ঘৰতেই হিন্দী দি প্ৰেয়সীক লাখে লাখে টকা আইফন উপহাৰ দিয়া য়শৰ হাতত হেণ্ডকাফ। পিতৃৰ এজাহাৰৰ ভিত্তিত মঙলবাৰে পুৱাই য়শক গ্ৰেপ্তাৰ কৰে যোৰহাট আৰক্ষীয়ে। আৰক্ষীয়ে য়শক গ্ৰেপ্তাৰ কৰাৰ পিছতেই যোৰহাটৰ চাঞ্চল্যকৰ লুটপাটৰ ঘটনাই লৈছে নতুন মোড়। নিজৰ ঘৰতেই প্ৰায় 50 লাখ টকাৰ সোণৰ অলংকাৰ আৰু নগদ ধন চুৰি কৰা য়শ আগৰৱালাই এইবাৰ অভিযুক্ত যুৱতীৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। য়শৰ অভিযোগ অনুসৰি টকা দিবলৈ য়শক হেঁচা প্ৰয়োগ কৰিছিল যুৱতীগৰাকীয়ে। প্ৰেয়সীক দামী উপহাৰ দিয়াৰ লগতে বিভিন্ন প্ৰয়োজন পূৰণ কৰিবলৈ গৈ তেওঁ চাপৰ সন্মুখীন হোৱাৰো অভিযোগ উত্থাপন কৰিছে। য়শৰ অভিযোগ, টকা মূল্যৱান সামগ্ৰী দিয়াৰ পিছত বিয়াৰ বিষয়ত কথা পাতিবলৈ য়শক আৰু 6 মাহৰ সময় বিচাৰিছিল প্ৰেয়সীয়ে। উল্লেখ্য যে গ্ৰেপ্তাৰৰ পিছতেই দামী উপহাৰ ধনৰ টোপোলাৰে ভুলাব বিচৰা প্ৰেয়সী পূৰ্বে 3বাৰ বিবাহপাশত আবদ্ধ হোৱাৰো অভিযোগ উত্থাপন কৰিছে নিজ ঘৰতেই হিন্দী দিয়া য়শে। যুৱতীগৰাকী আপোনাক ব্লেকমেইলিং কৰিছিলে, আপোনাক হেণ্ডকাফ লগাই দিছে, আপোনাক আটক কৰিছে, বাকী কিজনক ধৰা নাই কিয়? আপুনি ক'ব নেকি কিবা? যুৱতীগৰাকী আনিব বুলি কৈছে। উল্লেখ্য যে কেমেৰাৰ আগত য়শে স্বীকাৰ কৰিছিল যে লুটি নিয়া ধনেৰে বান্ধৱীক প্ৰদান কৰিছিল উপহাৰ। প্ৰায় 1.5 লাখ টকীয়া আইফোন উপহাৰ দিছিল যুৱকজনে। কেৱল ইমানেই নহয়, প্ৰেয়সীক অৰুণাচল প্ৰদেশলৈ ফুৰিবলৈ যাবৰ বাবে য়শে দিছিল নগদ 1 লাখ টকা। তাৰোপৰি দুদিন 50,000কৈ টকা যুৱতীগৰাকীক প্ৰদান কৰিছিল নিজৰ ঘৰতেই হিন্দী দিয়া য়শে। ইতিমধ্যে পিতৃৰ লকাৰ খুলিবলৈ পুত্ৰ য়শ আগৰৱালাক চাবি বনাই দিয়া ব্যক্তিগৰাকীৰো ভাষ্য গ্ৰহণ কৰিছে যোৰহাট আৰক্ষীয়ে। थाने में बुलाया हमको। नहीं उस दिन क्या हुआ? किस दिन? वो यहाँ से कौन लेके गया था आपको? वो ताला आपको तो चाबी बना के आया हम पे खाली। चाबी बना के आया? हाँ भाई। कौन लेके गया था आपको? हमको लड़का लेके गया। कौन लड़का, उसका नाम क्या था? नाम नहीं जानता सर, वो अभी कुछ नहीं हुआ है। अभी हम कंप्लेंट दे दिया है, कोई बात नहीं है। अभी हम बुलाया है, जो बाद में आप बता देगा, जो थाना में बोल दिया जो बोलना था हमको। अरे आप बताइए उसका फिगर कैसा है? फिगर भाई मैंने नहीं देखा है बेटे भाई, फिगर आओगा अभी तो गया था फिगर देखने के लिए। आप तो क्या काम करने के लिए गया था उस दिन आप? उस दिन हम चाबी बनाने के लिए गया, उनको पापा के मिल के आया, उनको उनका बाडी लिया, उनको पापा को दे दिया है। कब हम पापा को दे दिया? उस टाइम पापा था उस घर में? नहीं, पापा नहीं था, उनका गार्ड था, जो सिक्योरिटी गार्ड होता है। हाँ, तो आप अंदर में घुसा कि नहीं? घर का अंदर में? अंदर में? हाँ, अंदर में सिक्योरिटी गार्ड और उसका बेटा लेके गया था हमको। तो क्या किया आपने? सिर्फ चाबी बना के दिया, हो गया? हाँ बेश। এতিয়াও পলাতক য়শে এই ঘটনাৰ সৈতে জড়িত থকা বুলি অভিযোগ উত্থাপন কৰা পৰ্টেলৰ এগৰাকী সাংবাদিক জিতেন্দ্ৰ সুমানী আৰু ৰোহিত প্ৰসাদ। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব এই চাঞ্চল্যকৰ ঘটনাৰ প্ৰকৃত ৰহস্য। যোৰহাটৰ পৰা নেন্সি চেতিয়াৰ সহযোগত নিউজ 6 ৰিপৰ্ট, পিপলছ টিভি।